গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া ৰাতিপুৱা 5:30 বাজিছে। মা আৰু মই দুইজনী ৰেডি, এফালে যাম। এতিয়া ক'ত যাম কি কৰোঁ আপোনালোকক দেখাই যাম বাৰু। গতিকে আহকচোন দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন এটা ব্লগৰ সৈতে আপোনালোকক লগ পাম। ক'ত যাম কি কৰিম দেখাই যাম, আহক মোৰ লগত। এয়া আহি কাইমাৰী চেণ্টাৰ পাই গ'লোহি, নিজৰ স্কুটিখন থলোঁ। এতিয়া ৱেইট কৰি আছোঁ, আমি ওলাই যাম। গতিকে দেখালোঁ ৰাতিপুৱাৰ দৃশ্যটো দেখি লৈ পেলাই ভালেই লাগিছে। বলবম চলি আছে, বলবমৰ কাৰণে ভক্তপ্ৰাণ ৰাইজ গৈ আছে। অতীতলৈ এবাৰ ঘূৰি গ'লোঁ। এয়া টিউশ্যন কৰি ভণ্টিহঁত আহি আছে, দেখিছেনে? আমি য'ত টিউশ্যন কৰিছিলোঁ তেওঁলোকেও খুব সম্ভৱ তাতেই কৰি মেলি আহিছে, ঘটুৱাৰ পৰা আহি আছে নিশ্চয়। কিবা পঢ়ি থকা দিনবোৰ মনত পৰি গ'ল। আমিও এটা সময় আছিল এনেকৈ চাইকেল মাৰি ৰাতিপুৱা টাইমত আহিছিলোঁ টিউশ্যনলৈ লগে ভাগে। ভাল লাগে। পঢ়ি থকা দিনৰ পিছৰ পৰা ৰাতিপুৱা ইমান সোনকালে চেণ্টাৰটোলৈ অহা কেতিয়াও নহয়েই। কেতিয়াবা কাটচিত ক'ৰবাত ফুৰিব গ'লে যোৱা হয়, এনেইতো নহয়। কিন্তু আজি সোনকালে ওলাই আহিছোঁ, কিবা এটা ভাল লাগিছে। বিশেষকৈ গছডালৰ সৈতে পৰিৱেশটো আৰু ধুনীয়া লাগিছে। ফাইনেলি বাহঁত আহি পালে, এয়া গাড়ীত উঠিলোঁ। এতিয়া আমি আমাৰ গন্তব্যস্থানলৈ গৈ আছোঁ, গোটেইকেইটা মিলি লৈ পেলাই। চাহ বাগানৰ মাজে মাজে ইমান ধুনীয়া ৰাস্তাটো। ইফালে মহাদেৱৰ ভক্তগণ গৈয়ে আছে খোজকাঢ়ি কাঢ়ি, আৰু আমিও গাড়ীত অকণমান কম চাউণ্ডত মহাদেৱৰ নামভাগ লগাই লৈ পেলাই গৈ আছোঁ। মুঠতে এটা ধুনীয়া পৰিৱেশৰ মাজত ৰাতিপুৱাই গোটেইকেইটা গৈছোঁ। মনটো একে পবিত্ৰ পবিত্ৰ লাগি গৈছে। আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগে। সঁচাকৈ আমাৰ অসমখন বৰ সেউজীয়া। কিবা এটা অসমখনত কিবা এটা আছে, কি আছে সেইটো আমি অসমৰ মানুহে হয়তো অনুভৱ নকৰোঁ, কাৰণ আমাৰ অসমখন সঁচাই সেউজীয়া। সেউজীয়াৰ মাজত আমাৰ পৰিৱেশো খুব ধুনীয়া। গতিকে এনেকুৱা পৰিৱেশবিলাক ৰাতিপুৱা ৰাতিপুৱা পালে ভালো লাগি যায়। গতিকে আহকচোন আৰু নতুন নতুন ব্লগ দেখাই যাম। वही शून्य है वही एक है, वही शून्य है वही एक है, वही शून्य है वही एक है, जिसके भीतर बसा शिवाय। হাজাৰ হাজাৰ ভক্তৰ ভিৰ এয়া দেখা পাইছে আপোনালোকে। একদম শিৱৰাত্ৰিৰ সময়ত যেনেকৈ মেলা লাগে তেনেকুৱাকৈ ঠিক লগা নিচিনা। খালি দোকান বজাৰবোৰ অলপ কম বাৰু, মেলাৰ নিচিনা নহয়। কিন্তু হ'লেও এইখিনি জেগাত শিৱৰাত্ৰিৰ সময়তো দোকান বজাৰ যেনেকৈ লাগে তেনেকেই লাগিছে। আৰু এইফালে এয়া প্ৰসাদগড়, অগণন ভক্তৰ ভিৰ। কোনো মানে ৰখিবলৈ জেগা নোহোৱা নিচিনা বুলি ক'লেও ভুল নহয়। ৰাতিপুৱাৰ দৃশ্য এয়া। গাড়ীটো ৰাখিবলৈ মানে জেগাই নাই। আমি ক'ৰবাত বহুত দূৰত গৈ লৈ পেলাই গাড়ী পাৰ্কিং কৰিবলগীয়া হৈছে। দেখিছেনে কিমান আছে ৰাইজ? ক'তোতে জেগা নাই, পাৰ্কিং এৰিয়া নাই। বাইক স্কুটি একেবাৰে ভৰিয়া আছে বুলি ক'ব লাগিব। ফাইনেলি আমি আহি মন্দিৰ পাই গ'লোহি। দেখিছে আপোনালোকে অৱস্থা, গাড়ী যেনি তেনি পাৰ্কিং কৰি ৰাখিছে, ইমানেই ভক্ত ভিৰ। গতিকে আমিও আহিছোঁ পূজা পাতল কৰিবৰ কাৰণে বুলি। আহকচোন দেখাই যাম।
নতুনকৈ মন্দিৰ ভাগৰ নিৰ্মাণ কাৰ্যৰ কাম এয়া চলি আছে বুলিয়ে ক'ব লাগিব বাৰু। কামবোৰ আৰম্ভ হৈছে দেখিছেনে। মানে ইয়াতে মাটিৰ তলত শুনা পোৱা মতে পুৰণা শিঙৰি মন্দিৰৰ কিছু ভগ্নাৱশেষ অংশ পোৱা গৈছিল বুলি গম পাইছোঁ। কিমান দূৰ সত্য বাৰু সেই কথা মই ইমান নাজানো ভালকৈ, শুনিছোঁহে। গতিকে এতিয়া আকৌ ইয়াতে নতুন মন্দিৰ নিৰ্মাণ কৰিব গৈ আছোঁ। গতিকে আহকচোন আৰু দেখা যাম ভিডিঅ' ক্লিপৰ মাজত। মন্দিৰৰ ভিতৰ ভাগত যিহেতু চাকি বন্তি জ্বলোৱা বন্ধ কৰি দিছে, গতিকে বাহিৰতে সকলোৱে পূজা কৰিছে আৰু আমিও এনেদৰে বাহিৰতে পূজাভাগ কৰি ল'লোঁ। এতিয়া মেইন মন্দিৰ ভাগত দৰ্শন কৰিবলৈ বুলি যাম। আমি দৰ্শন কৰি ওলাই আহিলোঁ। গতিকে লৰালৰিকৈ দৰ্শন কৰি ওলাই এইখনহে আছিলে দোকান। এয়া পূজা কৰা হৈ গ'ল। পূজা কৰি আৰু তাত বেছি সময় ৰখি মেলি নাথাকিলোঁ, কাৰণ ভক্তৰ বহুত ভিৰ। গতিকে এনেই তাত আৰু বেছি টাইম ৰখি নাথাকি আমিও ঘৰলৈ বুলি উভতিবলৈ গাড়ীৰ ওচৰলৈ বুলি ওলাই আহিলোঁ। পূজা কৰি আহি ইয়াত ঢেকীয়াজুলিত আমি চাহ খাবলৈ সোমালোঁ। মানে যিহেতু ৰাতিপুৱাই গ'লোঁ, চাহ একাপো খোৱা হোৱা নাছিল, গতিকে চাহ খাব ৰখিলোঁ। ফাইনেলি শিঙৰিৰ পৰা আহিলগৈ। যিহেতু কাইমাইত স্কুটি থৈ গৈছিলোঁ, ৰাতিপুৱা 5টা বাজিতে গৈছোঁ। 5টা 5:30 মানতে ওলাই লৈ পেলাই গৈছোঁ আমি, মা আৰু মই। গতিকে বা ভিনদেউ আৰু ভাগিনটো সেইফালে আহিলে তেজপুৰৰ পৰা। আমি কাইমাইতে লগ হ'লোঁ আৰু মই স্কুটিখন তাতে থৈ গ'লোঁ। কিন্তু যাওঁতে একো অসুবিধা নাছিল, আহোঁতে অকণমান বাৰু ভিজিলোঁ। গতিকে গোটেই ভিজি আহিয়ে ভাবিছোঁ ভ্লগটো শেষ কৰোঁ। ভাবিলোঁ আপোনালোককো কওঁ কি হ'ল। সেয়া আৰু শিঙৰি গ'লোঁ। 4 মাহ হৈছে মোৰ ইউটিউব চেনেল খোলা, আৰু 4 মাহত মহাদেৱৰ কৃপা মতে 3টা ভ্লগ কৰিলোঁ। পজিটিভলি যিহেতু ল'ব লাগে, কাৰণ মই ইউটিউব চেনেল খুলিম বুলি যিহেতু ভাবিও যোৱা নাছিলোঁ। প্ৰথম ভ্লগটো তাৰ পৰাই কৰিলোঁ। মাছখিনিত ভাগিনহঁত আহোঁতে আকৌ এটা কৰিলোঁ যোৱাৰ মাহত। আৰু আজিও কোনো শিঙৰিলৈ যাম বুলি পৰিকল্পনা নাছিল। বা ভিনদেউহঁতে ৰাতি ক'লে যে ওলাই থাকিবা, আমি এনেকুৱা মন্দিৰলৈ যাম। ময়ো সেইকাৰণে ঘপককৈ ওলাই দিলোঁ।
সেয়াই গতিকে মহাদেৱে সকলোকে মংগল কৰক মোৰ ইউটিউবৰ সৰু পৰিয়ালটো ভালে কুশলে ৰাখক আপোনালোক সদায় ভালে কুশলে থাকক আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে ক'বলৈ একেবাৰে নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব আৰু নতুন নতুন ভিডিঅ'লৈ মই আহি থাকিম গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই টাটা